সেয়া আজি আমাৰ পাকঘৰৰ ৰান্ধনি আপোনালোকে চিনি পাইছেনে বাৰু যদি চিনি পাইছে কমেণ্ট এটা কৰিব দেই এয়া আমাৰ সন্ধিয়াৰ আলহী হঠাৎ খবৰ দিয়া আলহী ওলালহি আৰু কি বনাম কি নবনামকৈ এয়া লুচি বনালোঁ বায়ে লুচিখিনি বনোৱাত মোক অলপ সহায় কৰি দিছে মই বেলি দিছোঁ এয়া মোৰ মামা মামী আৰু মামাৰ ল'ৰা বিকি তাৰ বিকিৰ বিয়া দিন ঠিক কৰা হৈছে আৰু আমাক বিয়াৰ নিমন্ত্ৰণ দিবৰ কাৰণে আমাৰ ঘৰলৈ আহিছে যোৰহাট তিয়কৰ পৰা নগাঁৱলৈ এয়া অকণমান মামীহঁতৰ লগত ভিডিঅ' কৰি ৰাখি থলোঁ আৰু মামাক নুঠালোঁ আৰু মামাক খাওঁতে দেখাম সেয়া মই ঠিক ঠাক কৰি লৈছোঁ তেওঁলোকে খাবৰ কাৰণে এয়া আলহীয়ে খাবলৈ বহিলে আৰু তেওঁলোক যিহেতু যাবগৈ সেইকাৰণে লৰালৰি কৰিছে আৰু বা হ'ল মোৰ জেঠাই ছোৱালী হয় বাহঁতৰ ঘৰত দিনত ভাত খালে আৰু এয়া আমাৰ ঘৰত লুচি মাংস খাই এয়া বায়ে অলপ আগবঢ়াই দিব মামীহঁতক আৰু আজি মিনি ভ্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু বাক কোনে কোনে চিনি পাইছে আপোনালোকে জনাব কিন্তু দেই আৰু শেষত এয়া ধুন মানুহ মামী আইতাকে এটা গিফ্ট দি থৈ গৈছে আৰু তাই দেখিছেনে গিফ্টটো দেখি কিমান ফূৰ্তি পাইছে তাইক পিন্ধিব লাগে।